हेलो एवरीवन आशा करूँ আপোনালোক নিশ্চয় ভালে আছে। এয়া 21 তাৰিখৰ ভিডিঅ' হয়। এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ আৰু ইউটিউব চবজি পাৰ্টি হৈ আছে, সেইকাৰণে সময় দিব পৰা নাছিলোঁ আৰু তথাপিতো মোবাইলত সাঁচি ৰাখোঁ বুলি আপোনালোকৰ ওচৰত ভিডিঅ'টো আগবঢ়ালোঁ। এয়া লগৰ কেইজনীয়ে ডান্স কৰি আছে। ৰেডি কৰাৰ চেষ্টাসকলে আগতীয়াকৈ ভাতটো খালে, এয়া আমিও খাই ল'লোঁ আৰু আকৌ খাই গৈ এয়া নাচিব লাগিব। প্ৰভুক মানে ক'ব নোৱাৰা সুযোগ কৰি আমি ৰাতিপুৱা 2টা বজালৈকে নাচিলোঁ। নাচিবলৈ মই ভালকৈ নাজানোৱে, তথাপিতো লগৰখিনিৰ লগত ফূৰ্তি কৰি মই বহুতেই ভাল পাওঁ, সেয়ে ময়ো জনালে বিলাকে অলপ নাচি ল'লোঁ। গামলাটা টেষ্ট কৰি চাচোন, বদঙীয়া মানুহ বুলি এপিচ খাই লওঁ। কাঁহীখনত দি দিয়ক। আৰু এইফালে গৰম হৈ আছে। এইফালে দেউৰীয়ে মাংস চব্জি বনাই আছে আৰু মাংস চব্জি ঢাকন দিয়া গামলাটোতে আকৌ জোনবাই মাংস চব্জি টেষ্ট কৰিব লৈছে আৰু মই কলত কৈছোঁ ভদঙীয়া মানুহে খালে বোলে একো নহয়, ময়ো এপিচ খাই ল'লোঁ। এইফালে ৰূপাই মাছৰ লগত পালেঙৰ জোল বনাইছে আৰু এইফালে মাংসও খৰি কাটি আছে আৰু এইফালে লগৰ কেইজনীয়ে নাচ বাগ কৰি ফূৰ্তি কৰিছে।
এতিয়া আমাৰ নাচ বাগ কৰি হৈ গ'ল। যিহেতু সন্ধিয়াও লাগি আহিছে, আমাৰ ডিউটিৰ কথা আছে, সেইবাবে আঁতৰৰ ৰুমৰ ছোৱালীকেইজনীক সোনকালতে খুৱাই বোৱাই লৈছোঁ। আৰু এইফালে পুলিচৰ দাদাকেইজনেও খাই আছে আৰু আমিও এতিয়া খোৱাত লাগি গ'লোঁ। ফূৰ্তি কৰি থাকোঁতে সময়টো কেনেকৈ গ'ল গমেই নাপালোঁ। এতিয়া আমাৰ সকলোৱে খোৱাবোৰ হৈ গ'ল। আমি লগৰকেইজনীয়ে ভাবিছোঁ অলপ জোৰকৈ খুৱাই লওঁ আৰু এয়া দাদাকেইজনেও আমাক যাওঁগৈ বুলি কৈছে। এয়া খানা চানা খাই আদায় হোৱাৰ পিছত জুই ফুৱাত ব্যস্ত। যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজি আহিছোঁ বা এয়া পইচা দিছে জুইত দিবলৈ। জুইত দিবলৈ 20 টকাটো খুচৰা নাই বুলি জুইত দিবলৈ দিছে নি?